নমস্কাৰ সকলোলৈকে আশা কৰোঁ আপোনালোক ভালেই আছে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো হৈছে হস্তৰেখা বিচাৰৰ দ্বাৰা ৰোগ ব্যাধি কেনেদৰে হ'ব পাৰি আপোনালোকে আগতীয়াকৈ জানিব পাৰিব মতে আহিছোঁ আমাৰ সকলোৰে প্ৰায় সকলো মানুহৰে পিত্ত ৰোগ বা গেষ্ট্ৰিক থাকে এই পিত্ত ৰোগ কিয় হয় বা কেনেদৰে হয় হেয়া আমি হাতৰ ৰেখাৰ ৰং চাই পেলাই ক'ব পাৰোঁ হাতৰ তলুৱা যদি পিত্তবৰ্ণ বা হালধীয়া বৰণৰ হয় মংগল আৰু ৰবিৰ ক্ষেত্ৰ যদি নিচস্থ হয় তেন্তে পিত্ত ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে বিভিন্ন অশুভ চিহ্ন যদি আমাৰ কৰতলত দেখা দিয়ে যেনে দীপ চিহ্ন শৃংখল চিহ্ন জাল চিহ্ন বৃত্ত চিহ্ন ক্ৰছ চিহ্ন ইত্যাদি তেতিয়াও পিত্ত ৰোগ হ'ব পাৰে আকৌ স্বাস্থ্যৰেখা যদি দুৰ্বল হয় ভাঙি যোৱা হয় বা বেকা হ'লে তেতিয়াও পিত্ত ৰোগ হোৱাৰ সম্ভাৱনা থাকে দ্বিতীয়তে আমি আহিছোঁ দন্ত ৰোগৰ বিষয়ে ক'বলৈ যদি ভাগ্যৰেখাডাল বেকা বেকিকৈ থাকে শনিৰ ক্ষেত্ৰত যদি জব চিহ্ন বা তিল চিহ্ন থাকে তেন্তে দন্ত ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে শিৰোৰেখাৰ ওপৰত একাধিক বিন্দুৰ নিচিনা যদি চিহ্ন থাকে নতুবা তিল চিহ্ন থাকে তেন্তে জাতকৰ নানা প্ৰকাৰৰ দন্ত ৰোগ হ'ব পাৰে আকৌ এইবাৰ ক'বলৈ বিচাৰিছোঁ চক্ষু ৰোগৰ বিষয়ে অনামিকা আঙুলিৰ প্ৰথম পৰ্বত এইটো প্ৰথম পৰ্ব বুলি কয় ইয়াত যদি বেয়া চিহ্ন থাকে অৰ্থাৎ তিল জাল চিহ্ন ক্ৰছ চিহ্ন আদি থাকিলে চক্ষু ৰোগ হয় শুক্ৰ মংগল বা ৰবিৰ ক্ষেত্ৰত ক'লা বৰণৰ তিল বা ক্ৰছ চিহ্ন যদি থাকে তেন্তে চক্ষু ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে এইখিনিৰ লগতে যদি বুধৰ ক্ষেত্ৰ দুৰ্বল হয় আৰু অশুভ চিহ্ন থাকে ইয়াতে তেন্তে সেই জাতক জাতিকাৰ চক্ষু ৰোগত চকুত কেটাৰেক্ট হোৱাৰ সম্ভাৱনা অত্যাধিক থাকে আগৰ ভিডিঅ'সমূহত বহুতে মোক এড্ৰেছ সুধিছিলে কেতিয়া লগ পাব ক'ত লগ পাব আপোনালোকক মই কওঁ গুৱাহাটীত হ'লে ৰাজগড় ৰোড বাইলেন 6 হাউচ নাম্বাৰ 9 ফাৰ্ষ্ট ফ্ল'ৰ প্ৰতি মাহৰ ছেকেণ্ড ছেটাৰডে ছানডে ফ'ৰ্থ ছেটাৰডে ছানডে মোক তাতেই লগ পাব আকৌ নলবাৰীত হৰি মন্দিৰৰ ফ্ৰণ্টত গেষ্ট হাউচ কমপ্লেক্স ৰুম নাম্বাৰ 18 তাতে প্ৰতি বৃহস্পতিবাৰে থাৰ্ছডে মোক লগ পাব আজিলৈ আহিছোঁ ধন্যবাদ